মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ক্লাছ 8ৰ গুণোৎসৱ প্ৰথম পৰ্যায় 2024 ৰাইটিং লেংগুৱেজ 1 অৰ্থাৎ অসমীয়াত তোমালোকৰ এনেকুৱা ধৰণৰ তিনিটা দিয়া থাকিব তাৰ পৰা যিকোনো এটা নিৰ্বাচন কৰি এটাৰ বিষয়ে তিনি শাৰী লিখিব দিছে বুজি পালানে এটাৰ বিষয়ে তিনি শাৰী লিখিব দিব গতিকে তোমালোকে এটা কাম কৰিবা যে শিক্ষক দিৱসৰ ক্ষেত্ৰত তোমালোকে লক্ষ্য কৰিবা যে ইয়াত শিক্ষক দিৱসটো এটা আছে মোবাইল ফোন আছে বিদ্যালয় ক্ৰীড়া সপ্তাহ এই তিনিটাৰ পৰা যিকোনো এটা তোমালোকে লিখিবা এজনে লিখিছে যে মোবাইল ফোনৰ বিষয়ে তিনি শাৰী লিখিছে তোমালোকে যিকোনো এটাৰ বিষয়ে তিনি শাৰী ভালকে পঢ়ি যাবা ইয়াৰ পৰাই কমন পৰিব পাৰে তাৰ নেক্সট তোমালোকে ৰাইটিং লেংগুৱেজ 2 তোমালোকৰ ইংৰাজীত আহিব যে যিকোনো এটাৰ বিষয়ে আহিব এই তিনিটাৰ পৰা এনি ওৱান আৰু ইয়াত সেন্টেন্স লিখিব লাগিব তিনিটাকে বাক্য লিখিব লাগিব মোবাইল ফোন এ ভিজিট টু এ মাৰ্কেট প্লেস নো এক্সপ্লোশন এইকেইটাৰ পৰা তুমি যিকোনো এটা লিখি দিলে হৈ যাব ঠিক আছে ইয়াৰ পৰা তিনি শাৰী তিনি লাইনকে ভালকে পঢ়ি যাবা তোমালোকে এইকেইটা তোমালোকে এ কম্প্ৰিহেনসিভ ইংলিশ গ্ৰামাৰৰ পৰা পাবা নাইবা তোমালোকে মোবাইলত সাৰ্চ কৰিলেও পাই যাবা তাৰ নেক্সটত আমালোকে নিউমেৰেসি অৰ্থাৎ গণিতৰ বিষয়ে অলপমান আলোচনা কৰিম গণিতত তোমালোকৰ এনেকুৱা দিয়া থাকিব 402 ৰ লগত 21 পূৰণ দিলে তোমালোকে পূৰণটো পাতিব জানা এইটো কৰি দিয়াৰ দৰকাৰ নাই গতিকে এনেকুৱা ধৰণৰ হ'ব ভুল হলেও তোমালোকে চাই ল'ব পাৰা শুদ্ধ হলেও তোমালোকে এইটো কাৰেক্ট কৰি লোৱা তাৰ পিছত যোগ কৰিবলৈ দিব এটা যোগটো কৰি দিবা এনেকুৱা কৰিলে কেনেকুৱা হয় যোগ এই দুটাৰ তোমালোকে কি এলসিয়াম লবা 7 3 গুণ 21 লবা আৰু এই তিনিৰ মাজতে গৈ যাব 4 বাৰ আৰু এনেকুৱা ধৰণৰ এই এলসিয়ামটো লৈ কৰি দিব পাৰিবা তাৰ নেক্সট বিয়োগ তোমালোকে কৰিব লাগিব এইটোৰ পৰা বিয়োগ কৰিব লাগিব তাৰ পিছত হৰণ কৰিব লাগিব যোগ বিয়োগ পূৰণ হৰণ তিনিটা ভালকে চাই যাবা ইয়াৰ পৰা কমন পৰিব এইটো 100% গ্যাৰান্টি হয় যোগ বিয়োগ পূৰণ হৰণ এইকেইটা ভালকে ক্লিয়াৰ কৰিবা এই চাৰিটা প্ৰক্ৰিয়াৰ পৰা আহিব কোনো এটা বৰ্গৰ 729 হলে কোনো এটা সংখ্যাৰ বৰ্গ 729 হলে সংখ্যাটো কি হ'ব তোমালোকে এইটো বাহিৰ কৰিব নিশ্চয় জানা এনেকুৱা ধৰণৰ বাহিৰ কৰি লবা ঠিক আছে হিপিটিত চাই লাও কি আছে এইটো ভিতৰত দেখিবলৈ পোৱা যায় ইয়াত বহুকেইটা ৰিডিং আছে লেংগুৱেজ 1 এই চাৰিটাৰ পৰা যিকোনো এটা তিনিটাৰ পৰা যিকোনো এটা পঢ়িবা আৰু ইয়াত আছে লেংগুৱেজ 2 এই কেইটাৰ পৰা যিকোনো এটা পঢ়িলে হৈ যাব গতিকে ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা থ্যাংক ইউ